আজি RT-PCR লগাম বুলি ভাবিছোঁ। এই কোভিডৰ টাইমত যোনটো লগাইছিলোঁ ন, RT-PCR মোষ্টলি এনেকুৱা প্লেটত লগায়। মোৰ কামৰ লগতে আপোনালোকৰ কামৰ কথাও কিছুমান কৈ দিওঁ। এনে কিছুমান বিষয় যি শিক্ষাৰ্থীৰ আৰু অভিভাৱকৰ বাবে সহায় হ'ব পাৰে, আৰু বিষয়টো হৈছে স্কলাৰশ্বিপ বা শিক্ষাবৃত্তি। এনেকুৱা বহু উচ্চ পৰিমাণৰ স্কলাৰশ্বিপ আছে যিবোৰ বিষয়ে বহু লোকে নাজানে, আৰু এইবোৰ তথ্য যদি আমাৰ দুখীয়া মেধা ছাত্ৰ ছাত্ৰীয়ে যদি পায় তেন্তে বহুজনৰ জীৱন সলনি হ'ব পাৰে। আমাৰ নৰ্থ ইষ্টৰ কাৰণে প্ৰথমত আছে ঈশান উদয় স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটো BA, BCom, BSc সকলো ষ্ট্ৰীমৰ লোকে এপ্লাই কৰিব পাৰিব ফাৰ্ষ্ট ইয়েৰত থাকোঁতে। ইয়াত মান্থলি দিব তোমালোকক 5,400 জেনেৰেল কোৰ্চ কৰাসকলৰ কাৰণে আৰু 7,800 টেকনিকেল কোৰ্চ কৰাসকলৰ কাৰণে। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট আছে SBI ফাউণ্ডেশ্যন। ইয়াত 9ৰ পৰা 12ত থকাসকলক দিব 15,000 আৰু আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী পঢ়ি থকাসকলক দিব 75,000, মাষ্টাৰ্ছ কৰাসকলক 2,50,000, মেডিকেল পঢ়ি থকাসকলক 4,50,000, IITian-সকলক 2 লাখ, IIMত পঢ়ি থকাসকলক 5 লাখ আৰু বিদেশত পঢ়িব যোৱাসকলৰ কাৰণে 20 লাখ। তো এই ৱেবছাইটত আহি ক্ৰাইটেৰিয়াবোৰ চাই আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে AISEE, অল ইণ্ডিয়া স্কলাৰশ্বিপ এণ্ট্ৰেন্স এক্সামিনেশ্যন। এইটো বিশেষকৈ মেডিকেল আৰু ইঞ্জিনিয়াৰিং কৰাসকলৰ কাৰণে গভৰ্ণমেণ্ট কলেজত পঢ়িলে 40,000 আৰু প্ৰাইভেটত পঢ়াসকলৰ কাৰণে 80,000কৈ ষ্টাইপেণ্ড দিয়ে। তো ইয়াত আহি আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু বহুতো গভৰ্ণমেণ্ট স্কলাৰশ্বিপ আছে, প্ৰি মেট্ৰিক, পষ্ট মেট্ৰিক। ইয়াৰ বিষয়ে অধিক জানিবলৈ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত গৈ আপোনালোকে চেক কৰি এপ্লাই কৰিব পাৰে। আৰু এইবোৰ স্কলাৰশ্বিপৰ মাজত মই যিটো পাইছোঁ সেইটো হৈছে UGC NET JRF, আৰু মোৰ অল ইণ্ডিয়া ৰেংক আছিল 81। এই স্কলাৰশ্বিপটো বৰ্তমান IITত মোৰ PhD ৰিচাৰ্চত বহুত সহায় কৰিছে। এয়া অফ টাইমত যেতিয়া আপোনাৰ লেব আৱাৰ্ছ খতম হৈ যায় তেতিয়া পূৰা চবৰ খোৱা ষ্টাৰ্ট হৈ যায়, দেখিছে নাই? এয়া মোৰ লেবমেট খাইছে, দেখিছে নাই? খুব খাইছে এওঁলোকে। এয়া আপোনাৰ ডাইনিং হল, চেণ্ট্ৰেল ডাইনিং ফেচিলিটিজ। ডাইনিং হলৰ অকল জাষ্ট ডাইন কৰিবলৈ নহয়, তাত আপোনাৰ এচেঞ্চিয়েলছ কাৰণে কিছুমান কনভিনিয়েণ্ট ষ্ট'ৰ আছে আৰু আপোনাৰ আউটলেট কিছুমান আছে। এয়া বৰ্তমান মই লেবলৈ গৈ আছোঁ। লেবটো ভালকৈ দেখাই দিওঁ। মোৰ লেবত একচুৱেলি 3জন প্ৰফেচাৰৰ ছেইম লেব হয়, চ' অলপ লেবটো ডাঙৰ হয়। এয়া এই গোটেই বেঞ্চখিনি এজন প্ৰফেচাৰৰ, এইটো এজন বেলেগ প্ৰফেচাৰৰ। এয়া আমাৰ কাম কৰি আছে মানুহে। এয়া মোৰ ৱৰ্ক বেঞ্চ। ইয়াত একচুৱেলি মষ্টলি এক্সপেৰিমেণ্ট কৰোঁ আৰু বহিবলৈ কাৰণে বেলেগ জেগা আছে। আশমত, দেটছ আশমত, দি হেণ্ডচাম পাৰ্চন ইন দি লেব। এয়া আমাৰ ঐশ্বৰ্যা ৰায়, প্ৰিয়া গুপ্তা, बैचमेट है। आकृति स्लीपिंग ब्यूटी दिखाओ दिखाओ, दैट्स आकृति सिंह। আমি চাৰিটা একেলগত জইন কৰিছিলোঁ। এয়া আকৃতিৰ সিটিং স্পেচ, এয়া প্ৰিয়াৰ, এয়া মোৰ, এয়া বেলেগ এজন চিনিয়ৰ আদিত্য। সে হাই हाय। दैट्स আদিত্য চক্ৰৱৰ্তী। চবৰে নিজৰ নিজৰ স্পেচিফিক জেগা আছে। এইটো বেলেগ এটা ৰুম হয়। ইয়াত ড্ৰছ'ফিলা, কি বুলি ক'ম না, ড্ৰছ'ফিলাটো অসমীয়া নাজানো, তাৰ কালচাৰ কিছুমান হয়, এক্সপেৰিমেণ্ট হয় মডেল হিচাপে। চেল কালচাৰো আছে আমাৰ, য'ত আমি হিউমেন চেলছৰ ওপৰত কাম কৰোঁ। ইয়াৰ বেক্টেৰিয়েল চেলছৰ ওপৰত কাম কৰিবলৈ কাৰণে গুড হয়। ইয়াৰ ভিতৰত কেবিনেটত কৰা হয়। এয়া মোৰ সিমানেই আৰু। মই কমন লেভেললৈ গৈছোঁ। বেছিভাগ ধৰি লওক যোনবিলাক বহুত প্ৰাইচি মেচিনছ হয় সেইবিলাক ডিপাৰ্টমেণ্টৰ হয়। বাকী এইবিলাক আপোনাৰ প্ৰফেচাৰৰ ফাণ্ডত আহে। তাত থকা বেছিভাগ মানুহৰ এইবিলাক পাৰ্চনেল মানে কি প্ৰফেচাৰৰ নিজৰ হয় আৰু। তো এতিয়া মই আপোনালোকক কমন লেভেললৈ লৈ গৈছোঁ, য'ত মষ্ট এক্সপেৰিমেণ্টবিলাক আমি কৰোঁ। মষ্ট প্ৰবেবলি তো এয়া আপোনাৰ RT-PCR ইয়াত লগাইছিলোঁ। RT-PCR মেচিন হয় এইটো। ক'ভিডৰ টেষ্ট কৰিব পাৰিম মানে আমি একচুৱেলি। 9টা বাজিবলৈ হৈছে। লেবৰ পৰা ৰুমলৈ গৈ আছোঁ।
ইয়াত টি পোষ্ট বুলি আউটলেট এটা আছে, ত' মই তালৈকে গৈ আছোঁ। চাহ তাহ পায়, পাফ কিছুমান পায়। মোৰ ফ্ৰেণ্ড এজনী ডিনাৰ কৰিব মন নাই, তাইৰ গা বেয়া, জ্বৰ হৈ আছে, চ' তাইৰ কাৰণে উপমা অৰ্ডাৰ কৰি দিওঁ। তাই আহি লৈ যাব বোলে। তাই কেম্পাছত থাকে বাই দি ৱে, মই বাহিৰত থাকোঁ। চ' এতিয়া মই গৈ আছোঁ উপমা অৰ্ডাৰ কৰিবলৈ। তাৰপিছত মই চাইকেলত নিজৰ ৰুমলৈ বুলি যাম আৰু। এয়া মই ওপৰৰ পৰা আপোনালোকক ডাইনিং হলটো দেখাইছিলোঁ ন, এয়া ডাইনিং হল। डिनर इतना दिया स्टार्ट हो गए। भैया उपमा हो जाएगी? उपमा हाँ एक कर दीजिएगा, वो पैक करके रख दीजिएगा, मैं थोड़ा टाइम पे आके ले जाऊँगी, है ना।